ছটকা মানিবি ন আৰু 800 ক'ত পাবি কমলা প্লাছ ৰবাব টেঙা আজি পথাৰত বেলফৈ খামগে আমি এইটো ৰবত হা কোনটো কিমান দাম আছে কুকুৰা কণী কিমান দাম পালিছ কিমান ইমান এইটো কি শিৱমে কুকুৰ হৈছে ন কুকুৰ এই বুটলিব লাগিব যে অঁ এই বেলফৈ নাই নেকি বাবা এবাৰমান খালি নাই বেলফৈ পথাৰত হা এবাৰ প্ৰথম নতুন বছৰ খাব লাগে ন তোক মৰিবলৈ জেগা বিচাৰি দিছে হা দাখন আনিবি যাক গছত খাই ললো গুই কাটি দি শিৱমক উঠাব লাগিছিলে কৈ ভাইটি শিৱমক উঠাব লাগিছিলে নাই পতা নমঙু বিয়া পতা কথা কৈছো হ'ব জানো হ'ব বৈ টেঙা আৰু অকণমান খাম শুনাই মূৰত দে বাইদেউতা কথা আছে ন কি কয় সৰস্বতী পূজা পাইছিলো সৰস্বতী পূজা জপিয়ে দে ঐ মূৰত লগাব বিচাৰিছো ভাইটি হাই এটা কৈ দিয়া আকৌ তই তামোল চুকিব পাৰিবি দেই তামোল চুকিব পাৰিবি নাই ক'ত এতিয়া কুমলীয়া হৈছে এইজোপাত ডাঙৰে পূজা দিম এই অপৰাধ নধৰিব দেই ডাঙৰ বা কৈ দিবি ক তাকে আমাৰ বছকীয়া চাউল খোৱা সকামত তাৰমানে ইয়াত ডাঙৰে পূজা দিওঁ তাৰমানে চাকি বন্তি জ্বলাওঁ জানা নাই হেৰি কৰি ল'লি নাই যে ডাঙৰ বা কৰিলি নাই কেলে নক'লি এতিয়া কৈ লাগে যা অঁ গছৰ গুটি লৈছোঁ ন এজোপা অপৰাধ নধৰিবলৈ দুপৰীয়া আছে ন এতিয়া তইতো উঠিলি ভাইটি কৈ দে কি বুলি ক'লি যা কৈ দে যা সঁচাকৈ হেৰি কৰোঁ অঁ কেনেকুৱা ল'ৰা কথা ক'লেও নুশুনে কথা ক'লে শুনি গ'ল হে 2000 চনৰ লোৱা খাম 2000 চনৰ লোৱা পথাৰ নিয়ে মানুহবিলাকে সেইবিলাক নিয়ে মানে গছৰ পৰা পাৰি লৈ যায় বহুত আছে তাৰমানে এতিয়া বাৰীখন টেঙাই আছে আমাৰ বাৰী বাৰীত চকলা টেঙা আছে মানে ইমান দুপৰলৈ ঢুকি নাপাম নহয় কোনটো একদম চিধা ফালি মেলি নহয় ফালি মিব নালাগে ন ইয়াতে ফালিমগৈ এই গোন্ধটো আপোনাৰ কি গোন্ধটো আপোনাৰ কমলা প্লাছ ৰবাব টেঙা কি টেঙা আকৌ কি বুলি ৰবাব টেঙা প্লাছ কমলা টেঙা ইজিকুৱেল টু চকলা টেঙা চকলা টেঙা ৰং এইটো চকলা টেঙা কি টেঙা সেইটো কি কয় পাহৰিছো মোক আমি ভোট জলকীয়াৰ লগত খাম এটা অঁ এটাই হৈ যাব এটাই পোৱাব তই পাৰিবি নেকি এইটো এনেই গিলি থৈ দিব ফকতীয়া কথা নাই ল নাই লগ মই কেনেকৈ ধং দুখন এই ইয়াত ফাইৰিং ৰ পলিথিন শুনাই ধৰ
অকল গেম ধৰ ল এইটো আমি ভোট জলকীয়া দেখাই দিছোঁ এবাৰ ন কিমান ডাঙৰ এইটো ভোট জলকীয়া এইডালে একদম খাই দে পানীৰ লগত খোৱা যাত খাই দিম হে এতিয়া কেলৈ ভয় কৈছ ভোট জলকীয়া হা কলপাত লৈ লৈছোঁ ন কলপাত নিমখ কটাই কটাই ক'ত অঁ কটাই মজা এই পথাৰত পাই গ'লহি পথাৰ মানে আমি খাটৰ ফিল্ডত আছোঁ এইটো খাটৰ ফিল্ড হয় পথাৰৰ এইখন আমাৰ এফালে কাটি আছোঁ একদম ৰাধনী আগৰ ৰাধনী মৰমৰ পথাৰ দেখা ভাল হে মৰমৰ পথাৰ দেখাম আকৌ ৰাধনী মানে গল্পই কুটি আছোঁ মিঠাই নেকি হাঁহ কি দেখাম ভাইটি কাইলৈ খাম এইকেইদিনতে খাম এইখিনিতে খাম কাইলৈ কেনেকৈ পইচাই নাইচোন আমাৰ তোৰে আহা দিব লাগিব আমি ভাত চাত বনাম কাটি এফালে আমাৰ শুনাই পূৰা গেম অকল গেম পগলা পাবজি পগলা কি গাড়ী খেলিছোঁ গাড়ী নোলাই তোক কেলৈ ইমান হাঁহ খাবলৈ উৎপাত কৰি আছোঁ পিহা খাই ভাল লাগে পইচা নাই তোৰ পইচা নাই হা ফি হাঁহ কোনে খুৱাব তোক ফি হাঁহ পইচা দিব লাগিব চবেই তেতিয়া খাম আকৌ পাৰ্টিটো অকল ফ্ৰী খা এনেকৈ নহ'ব ন সেইদিনাখন কৈ দিয়ক আমি ৰিং খেলা খানা এটা পাই ই পাইছিলে আমি খালোঁ নহয় কোনে পালে সেইটো শুনাই হেৰি লক্ষী পূজাত নহয় এই চিনেমা দিছিলে চিনেমাত ইহে পালে পালে এনেকুৱা খালোঁ জানো নাই কেনেকুৱা মজা কেইটকাত পালে কেইটকা মই আহিছিলি শুনাই মুঠতে 110 টকীয়া হাঁহ হা 110 টকীয়া হাঁহ 110 টকা 110 টকাত 500 টকা এটা হাঁহ পালে তাৰমানে 390 টকা খৰচ কৰিলে আৰু বাচিলে আৰু ন কেনেকুৱা লাগিলে খাই মজা মজা তাৰমানে কাটা বাচা মই ফি হাঁহ সেইকাৰণে ফি হাঁহ খাবলৈ একদম ষ্টাৰ্ট মোৰ পৰা খাই আহে এইবিধ খামেই নিমখ দিলে ৰেড চিলিও দি দিছে এইখিনি বৰ খাটা এইবাৰ পুৱাবচোন মুখৰ পানী আহিলে কি মুখৰ পানী আহিলেই মুখলৈ লটি আহিলে নে খাই পাইছ ন চাগে ৰেড চিলি দি পিনে পাইছ খালি খাই পোৱা নাই দেই এনেকুৱাকৈ খাই যাব আজি একদম পুৰা পেট গৰম পেট মজা লাগি যাব পেট মজা লাগিব মান এনেই যাব লাগিব লেট্ৰিন অঁ তই এইটো ৰেডি তাৰমানে তই কাটিবি এইখিনি নেকি এইখিনি মই নেকাটো মই খাবলৈ পাত কাঞ্চো সেই তই এইখিনি কাটিব লাগিব নিমখ মই টেষ্ট কৰা যায় নেকি মোৰ ফালৰ পৰা খাওঁ এডোখৰ ন ধুত ঠাই টেষ্টিং আৰু জনাইছোঁ দেই টেঙা খাবলৈ বোলে হৈ একদম মজা কৈছোঁ সেইকাৰণে কৈছিলোঁ আকৌ আপোনাক বহুত থলে খালে কৰি বহুত খাই দিলে ৰঙা জঙা পৰি গৈছে কি আছোঁ এই বহনীয়ে কৰা নাছা আকৌ ভাইটিয়ে বহনীয়ে কৰা নাই ন ই দিলেই টেঙাও খাবি বেয়া টেঙাকেইটা ইয়া ঘামি গৈছে চাইটো হেঙু চোলাই গৈছে টেঙাকেইটা বেয়া লাগে যদি মোৰ পৰা অকণ লৈ ল হা কি আছে এইটোতো আছেই ইয়াত এনেকৈ মান দি দিছোঁ বেলফুৰি ইয়াত খা ঘামি গৈছে তেও খাব নাই খাই দে আকৌ মই গোটেইখিনি খাম এতিয়া প্ৰায় 3টা বাজি গ'ল এতিয়া আমাৰ পথাৰৰ মাজত আহিছোঁ আৰু ধান কেনেকৈ বান্ধে আৰু কিমান ধৰণকৈ বান্ধিছে আপোনালোকক দেখাম যিহেতু আমাৰ এইফালে মানে নগাজনত বান্ধা ষ্টাইলটো আপোনালোকক দেখাইছোঁ আৰু বিভিন্ন ঠাইত বিভিন্ন ধৰণে বান্ধে হয় নাই বান্ধে নাই বেলেগ বেলেগ ষ্টাইলো আছে কিন্তু আমাৰ বান্ধনটো চাবলৈ কেইথৰকৈ দিয়া হৈছে 6 থৰ অঁ এতিয়া আপোনালোকক দেখাইছোঁ দেই ঝাপাৰ ষ্টাইল এটা আছে ন ধানটো ভালেই ইমান বেয়াও হোৱা নাই ন বেয়াও নাই হোৱা অঁ এইটো আমি অঁ এইটো ধান কি ৰঞ্জিত নে কি বাহাদুৰ কি কাইলৈ লক্ষ্মী তুলিবি কাইলৈ লক্ষ্মী তুলিম আজিতো নহ'ব কাইলৈকে তোলা হ'ব অঁ আজি অলপমান থৈ যাব লাগিব অঁ তেতিয়াহে হ'ব মানে
কেইথৰ হ'লে 3 থৰ 3 থৰ আৰু 3 থৰ আছে ন 6 থৰকে বান্ধিবি ন আৰু 7 থৰ 8 থৰ ক'ত পাৰিবি ইমান ধান ধুনীয়া আছে ন গধু আছে ন মজা গান ঝুমুৰে টাকা না ঝুমুৰে টাকা है देखा हाँ ने झुमुरे टाका ए ने जानू कल हम नहीं पाँचर गल छठर बांधा स्टाइल तो आसे न দেখাইছো আৰু সবেই জানে হয় নাই কিন্তু দেখাইছো এনেকে বান্ধো আমাৰ এফালে হয় নাই টকাটো শুকাই গ'ল ন বহুত ধৰণৰ বেলেগেতো আমাৰ এফালে নিচিনা ধানো নেবান্ধে হয় নাই কিছুমানে এনেকুৱা হেৰি কৰে কি জুই ফালে ধান ধৰে কি আমাৰ এইফালে বান্ধাটো সহজ না বেলেগ ফালে জানে সেনেকুৱাকে বান্ধে তো আমাৰ এইফালে এইটো চলে নহয় জানো আমাৰতো এইটো চলে কিছুমানে দীঘলকে কি আৰপা কাটা নেকি আৰপা কাটা এইটো উল্টা পাল্টি কৰি দিয়ে নহ'লে তো সেইটো খোল খাই যায় তো আমাৰ ডিব্ৰুগড় চাইডে এইটোফালে ডিব্ৰুগড় তিনিচুকীয়া এনেকৈ প্ৰায় বান্ধে হয় নাই ঐ দাৱনী হাই কৈ দিয়া